Hello friends, welcome back to my YouTube channel geetsagar beautiful life. Friends, কি খবৰ আপোনালোকৰ আৰু আজি মই আহিছো এয়া চাওক ব্ৰহ্মপুত্ৰ নদী এইখন এইফালে কহুৱাবোৰ একদম হালি জালি আছে তো যেহেতু আজি 2 অক্টোবৰ হয় ন আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱস তো হেতু কাৰণে নেশনেল হলিডেৰ কাৰণে আজি বন্ধ সো হেতু কাৰণে উলাই আহিছো অলপ তো বৰ্তমান আছো মই যোগীখোপাত আৰু যোগীখোপাৰ এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে পাহাৰ এখন আছে তো এই পাহাৰখন কিবা দুগ্ধনাথ পাহাৰ নে কি বুলি কয় একচুৱেলি মই পোষ্টাৰখন চাব পাহৰি গ'লো বেনাৰখন তাতে তো মই পাছত আপোনালোকক ডিটেইলছটো ভালকৈ দিম তো এতিয়া আৰু বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু মই আপোনালোকক দেখুৱাই যাম গোটেইখিনি ইয়াৰ আজি পৰিৱেশটো আশা কৰোঁ আপোনালোকে এনজয় কৰিব ऊपर যাব লাগে কিমান আপনি ওপৰত যাব লাগে হ্যাঁ আহাৰৰ বহুত দিনৰ পৰা আচ্ছা এইফালে সোমাব পাৰি চাগে হ'ব নেকি सुरक्षित स्मारक यह स्मारक प्राचीन स्मारक तथा पुरातत्वीय स्थल और अवशेष अधिनियम 1958 के अधीन राष्ट्रीय महत्व का घोषित किया गया है। जो कोई इस स्मारक को नष्ट करता है हटाता है हानि पहुंचाता है बदलता है विकृत करता है जोखिम में डालता है अथवा इसका दुरुपयोग करता है तो उसे कारावास का दंड भोगना पड़ेगा जिसकी अवधि 3 मास तक बढ़ाई जा सकती है अथवा यो अर्थदंड का भागी होगा जो कि 5,000 रुपये तक बढ़ाया जा सकता है अथवा दोनों ही दंड एक साथ दिए जा सकेंगे। भारतीय पुरातत्व तो कि लिखी से संवेशन এটা কিবা মন্দিৰ আছে চাগে হেল্ল' ফ্ৰেণ্ডছ আমি আজি আহিছোঁ যোগীখোপাৰ এখন পাহাৰত পাহাৰখনৰ নাম চাগে দুগ্ধনাথ পাহাৰ হ'ব তো মই নামটো মানে ইয়াত চাব পাহৰিলোঁ একচুৱেলি তো পাছত আপোনালোকক মই ভালকৈ জনাই আছোঁ আৰু এতিয়া একদম ব্ৰহ্মপুত্ৰ নৈৰ পাৰত আছোঁ এইখন ব্ৰিজখন তো এইখন হ'ল নৰনাৰায়ণ সেতু আমাৰ বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰা দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং এয়া পাৰত নাও বান্ধি থৈছে তো নাওটো উঠিব নোৱাৰিম চাগে আৰু এতিয়া ইয়াত মানুহ চানুহ নাই তো মই নাও দুখনক কেনেকৈ দেখুৱাই দিছোঁ এয়া অলপমান বহি যাওঁ আহিছোঁ যেতিয়া অলপমান বহিলোঁ নাওখনতে এতিয়াতো আৰু নাওখন নচলিব নাৱৰীয়াজন নাই এয়া কহুৱাবিলাক পুৰা হালি জালি আছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত পুৰা বতাহটো ইয়াত লাগি আছে ন
মজা আৰু সংৰক্ষিত কীৰ্তিচিহ্ন। এই কীৰ্তিচিহ্নটো প্ৰাচীন কীৰ্তিচিহ্ন তথা প্ৰত্নতাত্ত্বিক স্থান আৰু ধ্বংসাৱশেষ অধিনিয়ম 1958 দফা 24 অনুসৰি ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছে, যিয়ে এই কীৰ্তিচিহ্ন ধ্বংস, স্থানান্তৰ, ক্ষতি, সলনি, বিকৃত, বিপদগ্ৰস্ত বা অপব্যৱহাৰ কৰিব তেওঁক 3 মাহ পৰ্যন্ত কাৰাদণ্ড নাইবা 5,000 টকা পৰ্যন্ত বা উভয় দণ্ডৰে দণ্ডিত হ'ব। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে এই সংৰক্ষিত স্থাপত্য স্থানৰ সীমাৰ পৰা 100 মিটাৰ পৰ্যন্ত, ইয়াৰ উপৰি 200 মিটাৰলৈকে ক্ৰমে খনন কাৰ্য আৰু নিৰ্মাণ উভয় উদ্দেশ্যে নিষিদ্ধ তথা বিধিভুক্ত অঞ্চল হিচাপে ঘোষণা কৰিছে। তো এতিয়া আমি গৈ আছোঁ ওপৰৰ ফালে। তো আপোনালোকক আমাৰ লগত গৈ থাকক আৰু এতিয়া এনেকৈ ভিডিঅ'টোৰ জৰিয়তে। এতিয়া আমি এটা ডাঙৰ কুঁৱা দেখিছোঁ আৰু সেই কুঁৱাটো চাম কি আছে ইয়াত, পানী আছে নে মাছ আছে। হা, একো নাই নেকি? আচ্ছা, এইটো ডাঙৰ কুঁৱা, এতিয়া কিন্তু কুঁৱা হৈ থকা নাই আৰু। এইবাৰ আমি আহি এইটো জংঘলৰ ৰাস্তাটো পালোঁ, তাৰমানে ভাল ৰাস্তাটো শেষ হ'ল। এতিয়া এইখিনি অলপ জংঘল আছে, আকৌ সেইফালে বা কেনেকুৱা চাব লাগিব। ৰাস্তা ফুল হোৱা নাইতো আমাৰ। সেয়া ৰাস্তা পদূলি দেখিছে কিমান পৰিষ্কাৰ। এয়াই হ'ল আমাৰ পৰিৱেশ। ৰাস্তা পদূলি কেনেকুৱা ধুনীয়া, প্লাষ্টিকে একদম ভৰ্তি হৈ আছে। লোকেল মুৰ্গী কাক লাগিব? মুৰ্গী লাগিলে এয়া ক'ব, মাত্ৰ 100 টকা। আমি দাম দৰ কৰি আছোঁ।